মই বেয়া পোৱা মানুহক ভগৱানে ইমানেই ভাল পাবলৈ হয় যে পৃথিৱীত থাকিবলৈ নিদিয়ে। Hello everyone, welcome back to my YouTube channel. তো মই শুয়ে আছোঁ দেখা পাইছিয়ে তো দাদা এই কলাক বোলে জল থিয়েটাৰ চাই আৰু মই টিকেট কাটছোঁ তো থিয়েটাৰ বুলি ক'লেতো এনেও ভাল লাগে না তো বলক আমি থিয়েটাৰ চাবলৈ যাওঁ তো তাৰ আগতে মই ওলাই লওঁ তো ময়ো ওলাই লওঁ আৰু আপোনালোকেও ওলাই লওক হেঙুল থিয়েটাৰ চাবলৈ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি অলমিলো ৰেডি তো ইটাৰ ভিডিঅ' নবনাওঁ 7:32 হ'ল আপোনালোকে দেখাই পাইছে 7:32 8টাৰ পৰা নাটক ষ্টাৰ্ট হ'ব তো একেলগে ডাইৰেক্ট হেৰিত লগ পোৱা আছোঁ থিয়েটাৰত লগ পোৱা আছোঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফাইনেলি আহি পাই গ'লোঁ হেঙুল থিয়েটাৰ আৰু আজি আমি হেঙুল থিয়েটাৰত চাম বুদ্ধদেৱ কেনেকুৱা বা হয় বহুতৰ মুখত শুনিছোঁ মানে ভালেই হয় বোলে তো বলকচোন আমিও চাবলৈ যাওঁ আৰু ইমান গৰমতো ইমান মানুহ আছে চাওক না বিচনীদি পূৰা বিচি আছে বুদ্ধদেৱ চাবহে চাব মুঠতে দিয়কচোন আমিও বুদ্ধদেৱ চাই লওঁ তো ফাইনেলি আৰম্ভ হৈ গ'ল নাটক আৰু গোটেই নাটকখন দেখুওৱা লিগেল নহয় ইলিগেল হয় চ' মই গোটেই নাটকখন দেখুৱাব নোৱাৰিম এনে কেইটামান পাৰ্টি দেখুৱাম জীৱনত সকলো কৰিবি কিন্তু মই বেয়া পোৱা মানুহক ভগৱানে ইমানেই ভাল পাবলৈ হয় যে পৃথিৱীত থাকিবলৈ নিদিয়ে কিন্তু ভগৱান বিশ্বাস নকৰোঁ যিসকলে ভাবে তেওঁলোকে কিবা বিপদত পৰিলে প্ৰথমে ভগৱানৰ নামে লয় ধুলাই খাই চবে মনত তেনে বোলে আৰু ধুলাহেঁতেন ন সেই জ্ঞানকমানে উঠাই আনিলে বুলিহে
বাবে মনত সেই নদী নদী পার হব খুঁজিছি जय चंदाली जय जयंती মই বেয়া পোৱা মানুহক ভগৱানে ইমানেই ভাল পাবলৈ নহয় যে পৃথিৱীত থাকিবলৈ নিদিয়ে ডাইৰেক্ট স্বৰ্গ